আজি মই থাকা ৰুমটো অলপ দেখুৱাই আছোঁ। এইটো আছে চিলিণ্ডাৰ আৰু ইফালে গেছৰ চৌকা আৰু সিফালে মই চলাই থকা স্কুটিখন এইখন। জাষ্ট ৰুমটো ইমানেই ডাঙৰ, বেছি ডাঙৰো নহয়। সেইফালে বাঁহৰে ঠেকনি দি ৰখা হৈছে আৰু বাছ ৰাতিপুৱা কামত ওলাই যাওঁ, আকৌ সন্ধিয়া আহোঁ, ইয়াতে ভাত বনাই খাওঁ। তাৰপিছত ইয়াতে এইখন কাৰ্পেট এখন বিছাই থৈ দিয়া আছে আৰু এইটো অলপ প্লাষ্টাৰ মাৰি ঢালাই দি থৈ দিয়া আছে। ইয়াতে শুই থাকোঁ আৰু ইফালে আছে বিছনাখনত অলপ শুবলৈ অশান্তি হয়, ডিষ্টাৰ্ব হয়, মানে বেছি শব্দ কৰি থাকে। কাঠৰে বনোৱা আছিল। তাৰপিছত ইফালে এয়া আৰু দিনত কাম কৰোঁ, ৰাতি ভাত পানী খাই শুই যাওঁ। নেদেখা জনলৈ আকৌ প্ৰাৰ্থনা কৰোঁ, কেতিয়ালৈ আকৌ নিজৰ জীৱনটো সুখ হৈ আহিব। ইফালে চিলিণ্ডাৰটো আছে।